ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমীয়া বিষয়ৰ অংকুৰণ নামৰ পাঠ্যপুথিখনত সন্নিৱিষ্ট কৰা নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত সবাতোকৈ আপোন নামৰ কবিতাটি মই আবৃত্তি কৰিবলৈ লৈছোঁ। সবাতোকৈ আপোন কবি নৱকান্ত বৰুৱা। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলে সিচিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত।